ঐ সহনি যোৱাহঁত আয়ো শেষ কৰিলে হতি মোক শেষ কৰিল কি হ'ল আকৌ দিব লাগিছে ব্ৰেকডাল কিয় মাৰিছ আকৌ দিব লাগিছে যা 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 মুট 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 যা হলে হলে সোনকাল কৰ হ'ল নাই এতিয়াহে ভাল লাগিছো হ'ল নাই ক'ত যাওঁ পিছে এতিয়া এই বিয়ানৰ ঘৰ পৰা আহোঁগে এই অঘাইটং কেইটা ওচৰলে হ'ব যাওঁ নি বল 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 সেইকেইটাকে অকণমান জোকাই থৈ আহোঁগে বল সেইকেইটা বনাব লাগিব বুজিছ নাই 5টা তুলিছে নহয় সেইকেইটাক অঘাইটং নাম্বাৰ 1 বনাব লাগিব বুজিছ নাই এইটো কিন্তু ভাল চিন্তা কৰিছো দেই এই তো বলচোন বল 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 ঐ লোৱা চাইকেলখন উঠা চাইকেল উঠাবলৈ কৈছ এতিয়া বৰ দিলে পাইছ এতিয়া বৰ দিলে একো নহয় বল ভাবি দে বল আৰু আছেহে বীৰেন 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 দিছে বৰ দিছে কি হ'ল নকবি আৰু কি কৰিছে পুৰা নাই পুৰা জেগা পুৰা জেগাত কি কম আৰু জেগাত দিছে দিব পাৰিবি নাই নাই নোৱাৰো উঠিব মই নোৱাৰো উঠিব ভাল কণ্ট্ৰল কৰিছ কিন্তু দেই ভাল দিছে আৰু কেইটামান জন্ম দিব নোৱাৰিলি নালাগে নালাগে পাইছে 5টাই নালাগে আৰু নালাগে বচোন দুটা হেৰি নহয় বৰকে দিলে নেকি পুৰা পুৰা জেগাত দিছো খালি 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 অঘাইটং শান্তি নাই ইহঁতৰ পৰা শান্তি দিলে ইয়াত তোক দিলে তাত আৰু তাক দিলে তাত ৰাম 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 হাগিবলৈ বহিব নোৱাৰিম যেনে পাইছো ঐ তোৰ ল'ৰাকেইটা কিন্তু বৰ ভাল পথত যোৱা নাই দেই আহোঁতে চা মোৰ এয়া উখহাই গম পাইছো মই এয়া ইছ ৰাম ৰাম ঐ মোৰ উখহিলে নেকি চাইদে এনে লাগে চাব দে লাগে চাব আচলতে কি হৈছে গম পালি মাক ঢুকাল ইমান দিন হ'ল মাকৰ মৰমো দিওঁ দেউতাকৰ মৰমো দিওঁ সেইবাবে পাছোতাই শেষ কৰিছে মোক শেষ কৰিছে অলপ কণ্ট্ৰল কৰিবি দেই অলপ কণ্ট্ৰল কৰিবি এটা কাম কৰ ইহঁতৰ দায়িত্ব আমাৰ দায়িত্ব তইতো দিনত নাথাকৈ মই নাথাকো নহয় দিনত মই যিকণ টাইম পাওঁ অকণমান চাই চিতি কিবা এটা গতি লগাম খুব সুন্দৰ নিজৰ ভতিজা বুলি অকণমান চাবি দেই একদম তই নিশ্চিন্ত থাক নহ'লে ইহঁতি বৰ বেয়া পাব গৈছে নহয় সেইটো আলহী হয় কোনো তহঁতৰ ঘৰলৈ আহিবই নোৱাৰে ইহঁতক লৈ গাঁওখনত বিবি বাবাৰ অঘাইটং বেয়া নাপাবি দেই গম পাওঁ মই চব বুজিছো একো নাই ভাল হ'ব ভাল ঐ পানী গিলাচ দেচোন ঐ জোনাক দুগিলাচ ক জোনাক ঐ শুন খুৰাহঁতলে পানী দুগিলাচ লৈ আনচোন যা হ'ব দেতা ঐ আমাৰ ইয়ালৈ ছোৱালীজনী চাওঁ চাহ মোৰ জেঠাই ছোৱালীজনী আছে বয়স কিন্তু 37 বছৰমান হৈছে হ'ব এইটো 40 পাৰ হ'ল নহয় ল পানী দে দে শুন কোন জেগা বুলি কলি তই আমাৰ মালুৱালি হ'ব ছোৱালী আমি একেবাৰে চাবলৈহে যাম আৰু হ'ব বুলি ক'লে নহ'ব নহয় মোৰ চাইজৰ লগত মিলিব মিলিব লাগিব ব'লা তই কামটো কৰিলি নি বাৰু
চাওঁ মুখ দেচোন দে চাওঁ মুখ দেচোন মুখ দে আচলটোৱে হ'ল Lotion. বদৰুম Lotion. মই একো বেছি নাখাওঁ দেই ঘৰ আকৌ ৰৈ থাকিব নহয় মইতো চাই বজাৰ লৈ আহিছোঁ দিব লাগিব নহয় বুজিছ ছাৰ মোৰ যিটো ট্ৰেজেডি মাইকীয়ে ৰাতিপুৱাৰ পৰা মোৰ মাথাটো গৰম কৰি দিছে তোৰ তেজি আকৌ কিহৰ কাৰণে তাই কাৰণে মোৰ জীৱনত শান্তি নাইকিয়া হ'ল শান্তি নাই মানে তোৰতো শান্তি দেখো সেইটো শান্তিৰ কথা কোৱা নাই আৰু তেতিয়াহ'লে এইজনী অনাৰ আগত মই শান্তি নামৰ ছোৱালীজনী ভাল পাইছিলোঁ এইজনী মোৰ জীৱনত অহাৰ কাৰণে শান্তি আজি মোৰ জীৱনত নাই সেইজনীক মানে পাহৰা নাই কৰিয়ে গৈছে মই তুলিছোঁ মই আছোঁ নহয় বাক বাকী মোৰ খাইছোন এই বুট বনাতকৈ হাজমোলা 2 পেকেটকৈ আনিবিচোন কুকুৰ ৰেন মোৰ লগত পাংগা লয় চালা কুকুৰ ৰেন তই চাই থাক পদুম তাৰ সেই 5টাক যদি মই বেয়া কৰিব নোৱাৰো নহয় মোৰ নাম লোচন নহয় আজিৰ পৰা কৈ দিলোঁ ঐ ৰচোন ৰ তোৰ কথা নাই বতৰা নাই ডাইৰেক্ট বিয়ানৰ ল'ৰাকেইটাৰ কথা কৈ থাকিলে সি চালা কুকুৰে মোক যিটো নেগলেক্ট কৰি থৈছে নহয় মই সেইদিনাই প্ৰতিজ্ঞা কৰিছোঁ কি নেগলেক্ট কৰিলে কচোন ক 5টাক মই চেচ বনাই দিম কিহৰ কাৰণে তইতো জানই মোৰ বিয়া পতা 7 বছৰ হ'ল সেইটো জানো আৰু ল'ৰা ছোৱালী নাই সেই কথাটো লৈ সি মোক নেগলেক্ট কৰিছে সেইটো সি বেয়া কাম কৰিছে নহয় মই তোৰ লগত আছোঁ কিবা বিয়ানৰ কিবা কৰিব লাগে একো কৰিব নালাগে তই মোৰ লগত থাক যি কৰিব লাগে মই কৰিম তই কৰিবি মই আকৌ কি কৰিম তই মোৰ লগত থাকিবি অ'কে চালা কুকুৰ চিনিব নাই নিশ্চয় মোৰ লগত পাংগা ল'বলৈ আহিছে থাক এটা কাম কৰিম বুজিছা নাই বিয়ানলৈ যাম কাইলৈ সি মোক কি কৈ থৈছে গম পাৱ কি তাৰ সেইদিনা সৰু ল'ৰাটো জন্ম হৈছিলে আৰু মই ৰাস্তাত লগ পাওঁতে সি মোক কি কৰিছে জান ক'ত যা এই যোৱাকালি মানুহজনী আকৌ ল'ৰা এটা হ'ল নহয় এইটো 5 নম্বৰ মোৰ 5টা তই কি কৰি আছ 7 বছৰে বিয়া পাতি তোৰ এটাও নহ'ল কিবা এটা কৰ সোনকালে নহ'লে কি হ'ব জীৱনটো কিবা এটা কৰিব লাগিব বাৰু বাদ দে এইবোৰ ল'ৰা জন্ম হোৱা পাৰ্টিটোকে খুৱাই থৈ যা পাৰ্টি হ'ব লাগিব বাৰু বৰ্তমান তোক মই কিবা এটা দি থৈ গৈছোঁ এইটো তই ল পাৰ্টি ডবল হ'ব ঠিক আছে যাওঁ এতিয়া তই যা 20 টকা দিছে কুকুৰে এইফালে আচলতে প্ৰব্লেমটো তোৰ নে তোৰ মাইকী মানুহ মই আজিলৈকে বুজি নাপালোঁ তই ডক্টৰৰ লগত কথা বতৰা পাত ভালকৈ তোৰো হ'ব বুজিছ মই এতিয়া আহিলোঁহে
সেইটো কথা তই টেনশ্যন নল'বি বুজিছানে মই তোৰ লগত আছোঁ তই যি কৰিবলৈ ক তাকে কৰিম তোৰ মতে ল'ৰাকেইটা ধ্বংস কৰিব লাগে হা তই টেনশ্যন নল'বি মই তোৰ লগত আছোঁ মাইকীয়ে চালে ঘৰত মূৰটো খায় ৰাস্তাত লগ পালে চালে সি মোৰ মূৰটো খায় হা ৰবি দেই মোৰ ফোনটো পাইছে মাইকীয়ে ফোন কৰিছে মই যাওঁৱে হেল্ল' অ' ৰেহা কি কৈছা ক'ত আছা তুমি গৈছোঁ দেই মই পালোঁগৈ ক'ত আছা তুমি সোনকালে আহা আকৌ ভাত উলিয়াই ৰৈ আছোঁ নহয় ঠাণ্ডা হ'লে সেইবিলাক তুমিয়ে খাবা হয় মই পাইছোঁগৈ দেই হ'ব এখা ভাত হ'ল মাতিছে এতিয়া ভাত হ'ল নে কেইটা বাজিলে মোক মাইকীয়ে থ'ব আকৌ বস্তু আছে বিয়াই পতালে কোনে মাইকীয়ে থ'ব মই বিয়া নাপাতে নি মিছা হৈছে এইখন খাই যাওঁ এইটো বেয়া কাম কৰিছোঁ দেই পথাৰ এইবোৰ নেপেলাবি কাৰণ ইয়াত এইবোৰ খেতিয়কে খেতি নকৰে জানো ভৰি কাটিব নহয় এই নাই এইটো বেয়া কাম কৰিছ কিন্তু দেই মই কিন্তু তোৰ একেবাৰে বেয়া পাওঁ ভুল কাম নকৰিবি তাত মই তোক কিমান ভাল বুলি ভাবোঁ ন তই কি কৰিছ বেয়া পাইছোঁ যা ব'ল হা ব'ল ক'ত যা মোৰ ঘৰত চাইবি ব'ল মই তোৰ ঘৰ নাযাওঁ দেই বেয়া নাপাবি এতিয়া এই তোৰ মাইকী বৰ ঠিক নহয় দেই হা তোৰ মাইকীয়ে কিবা কৰিলে ব'ল মই আছোঁতো ব'ল মোক ঘৰত নমাই থৈ মই আকৌ তোক থৈ আহিম হা মোক থৈ আহিবি নাই আকৌ থৈ আহিম আকৌ আকৌ তোক মানে মই থৈ আহিমগৈ হা তই মোক ফাৰ্ষ্ট ঘৰত নমালি মই নামিলোঁ নামিলি। মই তোক ঘৰত থৈ আহিমগৈ অ'কে ব'ল বল ব'ল আৰু তই চা ব্ৰেইনৰ পুতেকেইটা কাইলৈৰ পৰা মই কি কৰি আছোঁ তই চাই থাক চেলেঞ্জ মই চেলেঞ্জ কৰিছোঁ অ'কে তাৰ পাঁচটাক যদি মই অঘাইটং নাম্বাৰ 1 বনাব নোৱাৰোঁ নহয় অঘাইটং মোৰ নামো কমলৰ লোচন নহয় মোৰ নামো পদুম নহয় কৈ দিলোঁ মোৰ এটা সপোন থাকি গ'ল কি সপোন মোৰ ডিফেন্সত যোৱা সপোন এটা থাকিল ডাঙৰ সপোন এক ছেকেণ্ড দেই এবেগেট দুবেগেট তিনি বেগেট 4 বেগেট 5 বেগেট 6 বেগেট 7 বেগেট 7 বেগেটৰ মানুহটো ভূটান ৰেজিমেণ্টৰ বাহিৰে ক'তো যাব নোৱাৰিবি এইটোৱে মোৰ ডাঙৰ দুখ থাকিল লোৱা মই যদি ভূটানত জন্ম হ'লোহেঁতেন নহয় মোৰতো এটি ডাঙৰ লিডাৰ হৈ থাকিলোহেঁতেন ব'ল ইমান সপোন দেখিব নালাগে আকৌ ৰাতি শুওঁতে সপোন দেখিবলৈ আছেই নহয় বল যদি কিবা হয় মই তোক গৃহৰক্ষী বিভাগতে সোমাই দিব পাৰিম আৰু গৃহৰক্ষী বিভাগ এইটো কি অসমীয়াত হোমগাৰ্ড বুলি কয় হোমগাৰ্ড মানে চিকিউৰিটি গাৰ্ড হে এইটো মই নকওঁ দেই মন নাই এইটো নাই নকওঁ মই ব'ল চাকৰি পইচাবোৰ মদ খাই উৰাবি ইমান মদাহী কেলে হ'লি তই বিয়াই পতা নাই ছোৱালীজনী চাব পৰা নাই ইমান মদাহী বুলি আহিছ কুকুৰ মই মদাহী নহয় নি তাৰমানে মই মদাহী তইতো মদাহী মই আকৌ বিয়া পাতিহে মদাহী আহিছোঁ মইনো কি তই আকৌ বিয়া নপতাকে মদাহী বিয়া নাপাতিলো নেকি কি হ'ল আমি যে তোমাৰ
শুধু যে ভূত আহিব আমি যে কি হ'ল ভূত লাগিলে নি ঐ উচ্চাৰণ কি হ'ল এইটো উঠালেচোন মোকো উঠালে তই উঠিব পাৰিছনে মই আজি এনেকে ঘৰলৈ যাম বল বল Oghaithong